ওই মন হীরা দই তেরে বিনা হুড় জিনা মে ও জানোই তোমাৰ কাষত বহি তোমাক কনে তই মোৰ ৰাতি 12 বজাত কুলিকে তেকিয়ে জাননী দিলেহি বৃন্দা দেৱী নমস্কাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল ক্ৰাঞ্চি টকছলৈ আৰু আমাৰ সৈতে বৰ্তমান উপস্থিত আছে অসমৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী লগতে মুম্বাইত বহুকেইটা নেশ্যনেল টেলিভিজনত ৰিয়েলিটি শ্ব'ত অংশগ্ৰহণ কৰা আৰু মুম্বাইত এক সুকীয়া স্থান দখল কৰা আপোনালোক সকলোৰে মৰমৰ জনপ্ৰিয় কণ্ঠশিল্পী তুষাৰ অৰ্জুন তুষাৰ দা আপোনাক আমাৰ ইউটিউব চেনেলৰ এই অনুষ্ঠানটিলৈ থেংক ইউ জনাইছোঁ প্ৰথমে অসমবাসী ৰাইজক বহু মৰম আৰু শুভেচ্ছা শুভকামনা জ্ঞাপন কৰিলোঁ বহুত দিনৰ মূৰতে অসম আহিছোঁ কিবা কিবি এক্টিভিটিছত লাগি আছোঁ কামত লাগি আছোঁ গান গাই আছোঁ খেতি পথাৰতো গৈছোঁ আৰু আজি মোৰ ভাইটি সি মোক কিডনেপ কৰি লৈ আনিলে মোৰ বহুত ভাল লাগিল আৰু মই তাকেও কৈছোঁ মই আহিম এবাৰ কাৰণটো হ'ল আই এম আনপ্ৰেডিক্টেবল মই কেতিয়া কোন সময় ক'ত যাব পাৰোঁ গেৰেণ্টি নাই চ' সি বহুত আগৰ পৰা মুম্বাইৰ পৰা সি মোৰ লগতে ফোনত টাচত আছে আৰু সি জড়িত হৈ আছে আৰু মোক আগতেৰ পৰা কৈছিলে যে গুৱাহাটীত আহিলে আপুনি এবাৰ আহিব লাগিব চ' আই এম ভেৰি হেপ্পী চ' মই ক্ৰাঞ্চি টকছৰ সকলো দৰ্শকক আকৌ এবাৰ শুভকামনা দিলোঁ আৰু সকলো অসমবাসী ৰাইজক মই কৈছোঁ কি এইটো চেনেল ছাবস্ক্ৰাইব কৰক মোৰ এটা ৰিকুৱেষ্ট মন হীৰা দৈ এইটো গাব পাৰি আৰু মোৰ ৰাইজৰ বাবে আটাইতকৈ জনপ্ৰিয় গান এইটো ইণ্ডিয়াজ গট টেলেণ্টত মই গাইছিলোঁ তেতিয়াৰ পৰা এই গান ৰাইজে ইমান মৰম দিছে গানটো আৰু এইটো মই গানটো সদায় মানে শ্ল' পয়জন টাইপ বুলি কওঁ সেই গানটো যিমান দিন গৈ আছে ইমান ৰাইজে আৰু মৰম দি আছে এইটো অজানে তোমাৰ কাষত মন হীৰাদৈতো বহুত ডাঙৰ কাহিনী আছে লকডাউনত বিহুত আহিব পৰা নাই কাৰণে মই এইটো মোৰ পেজত আপডেট দিছিলোঁ কিচেনত বহি ভাত বনাই এইটো ভাইৰেল হৈ গৈছিল লিৰিক্স ভুল হ'ব পাৰে মাফ কৰিব মন হীৰা দৈ চাইকেল নহয় টিলিঙা ঐ মন হীৰা দৈ ডেকা নহয় পিলিঙা ৰধলা পথাৰত হাঁহিবা ঐ নিজানত মন হীৰা দৈ তোমাৰ নুকুমলীয়া মাত মন হীৰা দৈ গাভৰু নহয় লহঙা ঐ মন হীৰা দৈ পিৰিতি নহয় মহঙা মেলেঙৰে বজাৰত ঢেকীয়ালৰ কলহত মন হীৰা দৈ গুৰৰ বজাৰ আহতৰ চাহ ঐ মন হীৰা দৈ ছোৱালী নহয় ধেপেচি ঐ এচাৰ নহয় লেকেচি নজৰ পাৰে ৰাবচা ঐ মন হীৰা দৈ বোৱাৰী নহয় জখিনী বেমাৰী নহয় গ্ৰহণী ভাত নহয় সমাতৰ মা জানোই তোমাৰ কাষত বহি তোমাক কোনে মৰম কৰিব পুৱা উঠি দুগালতে কোনে চুমা আঁকিব জানোই তোমাৰ কাষত বহি তোমাক কোনে মৰম কৰিব পুৱা উঠি দুগালতে কোনে চুমা আঁকিব তুমিতো নাজানা তোমাক কোনে মৰম কৰিব কোনে তোমাক মৰমতে জান বুলি মাতিব জানোই জানোই মোৰ জানোই জানোই মোৰ জানোই জানোই মোৰ জানোই মোৰ জানোই লিৰিক্স ভুল হ'ব পাৰে
মই একদম আনপ্ৰিপেয়াৰ্ড সঁচাকৈ গড গিফটেড ভইচ আৰু দাদাক ইমান ওচৰৰ পৰা পাই কিনে মানে এৰি দিবলৈ ইচ্ছা যোৱা নাই দাদা এটা আৰু ৰিকুৱেষ্ট আপোনাৰ আৰু বৰ্ণালী কলিতাৰ পৰা এটা গান কনেং তই মোৰ অকমান যদি লিৰিক্সটো মনত নাই এটাতো বহুত গান আছে আকৌ এবাৰ আজি মই ক্ৰাঞ্চি টক্সৰ দৰ্শকক মই জনাওঁ যে মই সকলো মিউজিকৰ লগতে জড়িত থকা মোৰ লগতে জড়িত থকা মোৰ শিল্পী বৰ্ণালী বেলাত মোৰ বহুত গান আছে বগীতৰা ৰূপালী ৰংমন ৰাংঢালীৰ বহুত গান আছে আমি গাইছোঁ ট্ৰালি শৰ্মাবা ট্ৰালি বাৰ বহুত থিয়েটাৰৰ গান মই গাইছোঁ কৈনো থিয়েটাৰ মই চবকে থেংক ইউ জনাওঁ যে আপোনালোকে মোক সেইটো সময় গান গোৱাইছে আপোনালোকে এক্সপ্ল'ৰ কৰিছে কৃষ্ণমণি নাথ ডাঙৰীয়া দুলুমণি শইকীয়া জেৰিদা চবকে ধন্যবাদ বাকীখিনি নাম পাহৰিছোঁ পাহৰা নাই মনত অহা নাই বাট সকলো ৰাইজক মই ধন্যবাদ জনাওঁ যে এটলিষ্ট আপোনালোকে ইমান ধুনীয়া ধুনীয়া গান সেই সময় গোৱাইছে লিৰিক্স পাহৰিছোঁ মোৰ কাংকানৈ দিবিৰে তোৰ হিয়াৰ মৰম সঁচাকৈ আছো মাথো জাননে তোৰে আশাত সদায় ৰৈ আছো ক'ব একো নোৱাৰা বাবে কনেং তই মোৰ হবিনে বুকুৰ কনেং তই মোৰ তই হবিনে বুকুৰ আলি আইলি গাঙতে ৰিবিগা চেং ডিঙিতে পিন্ধা মই বুকু ভৰি তোক মোৰ কনেং হৈ পিন্ধা মই বুকু ভৰি তোক কাংকানৈ না 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 আলি আইলি গাঙতে ৰিবিগা চেং ডিঙিতে পিন্ধা মই বুকু ভৰি তোক মোৰ কাংকানৈ পিন্ধা মই বুকু ভৰি তোক চাংঘৰৰে চচালিত পাৰিবা জানো উঠি আহি একেলগে বগাবলে নানা নানে নানা না সদায় পুৱা বেলি মোৰ কাংকানৈ সদায় পুৱা বেলি এইটো চাগে 2008ত গাইছোঁ 2020ত গাই আছোঁ আৰু কি বুলি ক'ম আৰু ক'বলৈ একো ভাষা নাই ইমান ধুনীয়া লাগিছে আৰু আৰু আছে নেকি দাদা এনেকৈ আহি ওচৰত যদি বহি আছে এৰি দিবতো নোৱাৰোঁ আমি বেছি কথা নাপাতোঁ এতিয়া দাদাৰ পৰা দাদাৰ ভাল লগা যিকোনো এটি গীত আপোনাৰ অসমীয়াই হওক বা হিন্দী হওক মই মোৰ যিটো ছাতিয়ে চুঞ্জৰা এইটো মোক শুনাব বিচাৰোঁ এইটো মোৰ প্ৰিয় গান বহুত ভাল পাওঁ এইটো অন্তৰত যেতিয়া তুই জানো বিচৰে কয় ন তেতিয়া তোমাৰ বুকু একদম ফাটি যায় পৰে এইটো অতি সোনকালে ভিডিঅ' কৰিম तेरे बिना हुड़ जीना मैं सकूंगा तेरे बिना मर भी ना मैं सकूंगा ओ साथिया सुन जरा तेरे बिना हुड़ जीना मैं सकूंगा तेरे बिना मर भी ना मैं सकूंगा वो साथिया है सुन जरा ये कैसी तेरी बेरुखी न देखे दिल की लगी क्या है वजह तू ही बता तू ही बता साथिया तेरे बिना हुड़ जीना मैं सकूंगा वो साथिया है सुन जरा
रहे दिल मेरा कहे रखना है तुझसे ही वास्ता हो उड़ घोर की करा तैनू सोचदा रहा इन्नी जी दिल दी है दास्ता थोड़ा समय हो थोड़ा सा तू इस दास्ता में एक आरज़ू मैं तैनू रज के जिया मैं तैनू छड़ के जिया कब जानेगा तू ही बता साथिया तेरे बिना हूँ जीना मैं सकूँगा तेरे बिना मर भी ना मैं सकूँगा ओ साथिया सुन जरा দাদাৰ কণ্ঠত গান এটা শুনি থাকিলে মানে এনেকুৱা লাগে ন কিয় ৰখি গ'ল আপুনি যদি ৰখি গৈছে শুনি থাকিবলৈ মন যায় নাই এইকেইদিনা উৎপাতৰ কাৰণে মাত বহিছে গতিকে যিহেতু বিহু কোনো একো চাবলৈ পোৱা নাই পাৰফৰ্মেঞ্চ বা কিবা কিন্তু আপুনি যদি এবাৰ আমাৰ দৰ্শকৰ বাবে অকণমান যদি বিহু গুণগুণাই দিয়ে আপোনাৰে হওক বা যিকোনো বিহু বিহু আৰম্ভ কৰিলে শেষেই নহ'বচোন এটা ছেড বিহু গাওঁ এইটো ভাইৰেল হৈছে দেই আৰু মোৰ ইউটিউব চেনেলত এইটো আছে আৰু মজা লাগে সেই কমেণ্টছবোৰ পঢ়ি কোনে প্ৰেমত প্ৰতাৰণা পাইছে কোনে কাৰ হিয়া ভাঙিছে গোটেই উজাৰি দিছে তাতে বাট য়েছ লাভ বহুত हो তুমি আগে তো এনে নাছিলা हो এদিন দেখিলে তুমি কান্দিছিলা এতিয়া তোমাৰ সময়ও যে নাই এতিয়া তোমাৰ খৰি চাগে নাই ও তুমি এতিয়া নৰে হলা ও কিয় বুজিও বুজি নাপালা কিয় জীয়াই মাৰিলা দুদিনৰ চিনাকি এদিন ভাল পোৱা হয় জানা দুদিনৰ চিনাকি এদিন ভাল পোৱা হয় জানা 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 বুকুত সাৱটি লয় জানা 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 কোমল কৈ বাগৰে ভাষাবোৰ উঠৰে সপোন বহৰণীয়া ভাহি দুহু চকুতে জান মোৰে ঐ লাগেনো কি ঐ ভাল পোৱাইয়াকে কৈ জানা ভাল পোৱাইয়াকে কৈ জানা এইটো এই লেট অজা সোণা সিংহই সেইটো সময় ৰাসলীলা কৰিছে 1971 কৰিছিলে সেইটো কিতাপে মই বিচাৰি পালোঁ বৃন্দা দেৱী বৃন্দা বনে ডাহিৰি গাছ বিৰু লতা পাতারে বৃন্দা দেবী বৃন্দা বনে শুনা শুনা প্রভু আহের বৃন্দা বনে
প্রভু আহে বৃন্দাবনে পেতারায় প্রভু যুগল চরণ পেতারায় প্রভু যুগল চরণ বৃন্দা দেবী বৃন্দাবনে ডাহিরি গাছ বিরু লতা পাতারে বৃন্দা দেবী বৃন্দাবনে আপোনাকতো ভিডিঅ'ৰ মাধ্যমেৰে হওক বা টিভি চেনেলতে হওক বা যেনেকৈ আমি এনেকৈ শুনি আছিলোঁ কিন্তু ওচৰৰ পৰা তেনেকৈ শুনি পেলাই মানে একো ভাষা নাই আৰু ক'বলৈ আৰু গড গিফটেড ভইচ সঁচাকৈ খুবেই ভাল লাগিলে আৰু দৰ্শকসকলে নিশ্চয় ভাল পাব তাৰ বাবে বহুত বহুত ধন্যবাদ আৰু দাদাক আকৌ লগ পাম বুলি আশা থাকিলে কাৰণ দাদা মুম্বাইত গুচি যাব অতি শীঘ্ৰে